Second phase document verification খিনি আৰম্ভ হ'ব 27 জুনৰ পৰা এলপিত আছে 3800টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীত আছে 1750টা পোষ্ট মুঠ মিলাই পেলাই হৈছে 5550টা পোষ্ট আমাৰ যিসকল নিউজ ডিএলএড খিনি আছিল সেইখিনিকো আমাৰ এটো ইনক্লুড কৰা হৈছে আমাৰ 5550টা পোষ্ট আমাৰ ভেকেন্ট পোষ্ট আছে এলিমেন্টাৰী আমাৰ স্কুলত গতিকে এইখিনি আমাৰ ডকুমেন্ট ভেৰিফিকেশন অলৰেডি আৰম্ভ হৈ গৈছিল প্ৰথম পৰ্যায়ত হৈ গৈছিল আৰু তাৰ পিছত মহামান্য আদালতৰ নিৰ্দেশত আমি কিছু সময় আমি স্থগিত ৰাখিব লগা হ'ল আৰু তাৰ পিছত এতিয়া সেই কেছটো উকলি যোৱাৰ পাছত এতিয়া আমি সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশন খিনি আৰম্ভ হ'ব আমি অহাকালি অৰ্থাৎ আমাৰ 27 জুনৰ পৰা আমাৰ সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশন খিনি আৰম্ভ কৰা হৈছে আৰু এইখিনি আমাৰ পৰ্যায়ক্ৰমে আগবাঢ়িব তাৰমানে আমি প্ৰথম 3 দিনৰ কাৰণে আমি লিষ্ট আমাৰ ৱেবছাইটত আমাৰ পাবলিশ কৰি দিয়া হৈছে আৰু তাৰ পিছত আমাৰ 8 তাৰিখলৈকে চলিব আৰু এই পৰ্যায়ক্ৰমে আমাৰ লিষ্টখিনি পাবলিশ কৰা হ'ব আমাৰ ডি ৱেবছাইটত আৰু এইবাৰ আমাৰ এই সেকেন্ড ফেজ ডকুমেন্টখিনিত ডকুমেন্ট ভেৰিফিকেশনত আমাৰ যিসকল নিউজ ডিএলএড খিনি আছিল সেইখিনিকো আমাৰ এটো ইনক্লুড কৰা হৈছে আমাৰ টোটাল পদ ইয়াতে আছে এলপিত আছে 3800টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীত আছে 1750টা পোষ্ট গতিকে দুইটাই মুঠ মিলাই পেলাই দুটা মিলি মুঠ মিলাই পেলাই হৈছে 5550টা পোষ্ট তেওঁলোকৰ যিখিনি এডুকেশ্যনাল সাৰ্টিফিকেটস আছে তেওঁলোকৰ কোৱালিফিকেশনছ খিনি আছে তেওঁলোকৰ টেট সাৰ্টিফিকেট ডিএলএড সাৰ্টিফিকেট আৰু পঢ়া শুনা কৰা এডুকেশ্যনাল কোৱালিফিকেশনছ খিনি সেইখিনি তেওঁলোকে অৰিজিনাল আনিব লাগিব যিখিনি লাগে ডকুমেন্টছ খিনি আমি নোটিছ আকাৰে আমাৰ ৱেবছাইটত পাবলিশ কৰা হৈছে গতিকে সেইখিনি ভালকৈ চালে তেওঁলোকে গম পাব আৰু গোটেইখিনি কপি তেওঁলোকে একোটা জেৰক্স কপি লৈ আহিব লাগিব সেইখিনি শীঘ্ৰে আমি লিষ্টখিনি আমি পাবলিশ কৰিম বুলি আমি ইতিমধ্যে নোটিছটো দিছো গতিকে হয়তোবা কাইলৈ পৰখিলৰ ভিতৰত আমি বাকি ফেজৰ যিখিনি লিষ্ট আছে আমি সেইখিনি আমি পাবলিশ কৰিম আৰু তেনেকে প্ৰাৰ্থীসকলে ডকুমেন্টছখিনি ভেৰিফিকেশনৰ কাৰণে আহিব